হে দোস্ত যদি আপোনাৰ এটা ফোন আছে তেনেহ'লে আপোনাৰ ফোনটো আপুনি যদি বহুত ব্যস্ত থাকে তেনেহ'লে আপোনাৰ ফোনটো হঠাৎ যদি নাইকিয়া হৈ যায় তেনেহ'লে আপুনি সেই মানুহজনক কেনেকৈ আপুনি দৌৰিব চুৰজনক কেনেকৈ আপুনি দৌৰিব পাৰিব আৰু সেই চুৰজনক দৌৰি আপুনি কেনে মলাই চলাই দিব পাৰিব সম্পূৰ্ণ প্ৰচেষ্টা আজি এইটো ভিডিঅ'ত দেখুৱাই দিম আপুনি কেনেকৈ এই চুৰটো দৌৰিব পাৰিব আপুনি আৰু দৌৰিব পাৰি আপোনাৰ মোবাইলটো আপুনি পাব পাৰিব তো বলক আমি ভিডিঅ'টো পুনৰ এবাৰ আৰম্ভ কৰোঁ ফ্ৰেণ্ডসকল আপুনি কি কৰিব আপুনি প্লে ষ্ট'ৰত চাৰ্চ কৰিব আপুনি গৈ আপোনাৰ মোবাইলখনৰ প্লে ষ্ট'ৰটো অপেন কৰি ল'ব অপেন কৰি আপুনি ইয়াত চাৰ্চ কৰিব আপুনি ইয়াত চাৰ্চ কৰি দিব আপুনি কি কৰিব মাই ফোন ফাইণ্ড বুলি এটা অপশ্যন আছে আপুনি এই অপশ্যনটো যাতে মই লিখি দিছোঁ মাই ফোন ফাইণ্ড বুলি এটা অপশ্যন দিয়া আছে আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল বহুতো অপশ্যন আহিব কিন্তু আপুনি যিটো নেকি মই ক'ম সেইটোৱে আপুনি ইনষ্টল কৰিব আৰু বাকীবিলাক কামত নাহে তো ফাৰ্ষ্টত এয়া চাইছে আপোনালোকে 3 নম্বৰ যিটো আছে গুগল ফাইণ্ড মাই ডিভাইচ ইয়াত আপোনালোকে গুগল LLC বুলি লিখা আছে আপোনালোকে এইটো ইনষ্টল কৰি ল'ব ইয়াত অগৰ কৰাৰ লগে মোৰ ইনষ্টল কৰা আগতে আছিল কাৰণ ইয়াত অপেন হৈছে মই অপেনত আপুনি ইনষ্টল কৰি আপুনি কি কৰিব অপেনত ক্লিক কৰিব পাৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এনেকুৱা এটা পেজ আহিব প্লেচ হোৱাৰ পিছত আপুনি কি হৈছে ইয়াত আপোনাৰ যিমানকেইটা জিমেইল আছে ইয়াত আপোনাৰ জিমেইলবিলাক শ্ব' হৈ যাব তো মই আপুনি কোনটো জিমেইল আপোনাৰ মানে যিকোনো এটা পাছৱৰ্ডটো থাকে না জিমেইলৰ আপুনি সেই পাছৱৰ্ডটো আপোনাৰ মনত থাকিব লাগিব তো মই মোৰ জিমেইলটো টাইপ কৰি মই ইয়াত কণ্টিনিউ এটা অপশ্যন দিয়া আছে কণ্টিনিউত মই ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি কি হৈছে পাছৱৰ্ড বিচাৰিছে অৰ্থাৎ যদি আপোনাৰ জিমেইলটো যেতিয়া এনেকৈ ক্লিক কৰাৰ সময়ত এটা পাছৱৰ্ড থাকে এই পাছৱৰ্ডটো আপুনি ইয়াত বহুৱাব লাগিব তো মই মোৰ পাছৱৰ্ডটো বহুৱাই দিয়া আছোঁ সেনেকৈ পাছৱৰ্ডটো মই বহুৱাই দিয়াৰ পাছত আপুনি কি কৰিব চাইন ইন অপশ্যন এটা দিয়া আছে আপুনি চাইন ইন অপশ্যনত ক্লিক কৰি দিব ফেনকৈ ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এনেকুৱা এটা পেজ আহিব আপুনি ইয়াত চাইছে ইয়াৰ মোৰ মোবাইলৰ নামটো দেখুৱাই দিছে মই কি চিম ব্যৱহাৰ কৰি আছোঁ আৰু মোৰ চাৰ্জ কিমান আছে ইয়াত এটা প্ৰব্লেম হ'ব পাৰে আপুনি কি কৰিব আপোনাৰ মোবাইলত লোকেশ্যনটো অন কৰি লাগিব ইয়াত লিখা আছে লোকেশ্যন টাৰ্ন অফ লোকেশ্যনটো অফ হৈ আছে সেইখনে দেখুৱাই নাই আপুনি কি কৰিব আপোনাৰ মোবাইলখন লোকেশ্যনটো অন কৰি ল'ব মই লোকেশ্যনটো অন কৰি ফেনকল মই লোকেশ্যনটো অন কৰাৰ লগে লগে আপুনি লোকেশ্যনটো অন কৰি ল'ব অন কৰাৰ পাছত ইয়াত এটা চিন আছে এইটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত চাইছে যে লোকেশ্যনটো দেখুৱাই আছে ইয়াত চাইছে আপোনাৰ মোবাইলটো ক'ত আছে সম্পূৰ্ণ ইয়াত কিন্তু আপোনাৰ সঠিক ইয়াত যিটো দেখুৱাই এইটো সঠিক দেখুৱাই আপোনাৰ মোবাইলটো দেখুৱাই আছে সম্পূৰ্ণ এই দেখিবলৈ পাইছে মই জুম কৰিছোঁ মোৰ মোবাইলখন ক'ত আছে এইটো আমাৰ ঘৰ আৰু এইটো মই মোবাইল ঘৰৰ ওচৰতে আছোঁ এই মোবাইলখন দেখুৱাই দিয়া আছে এইটো প্ৰচেছটো আপুনি যিকোনো এটা মোবাইলত কৰিব পাৰিব যদি ইয়াৰ পাছৱৰ্ড আৰু জিমেইলটো যদি আপুনি মনত থাকে দেখুৱাই দিছে আৰু ইয়াত বহুত আমি এটা অপশ্যন আছে ইয়াত কি অপশ্যন আছে প্লে চাউণ্ড বুলি এটা অপশ্যন দিয়া আছে যদি মই প্লে চাউণ্ডত ক্লিক কৰোঁ চাইছে প্লে চাউণ্ডত ক্লিক কৰাৰ লগে লগে মোৰ মোবাইলত কিন্তু এটা ফেনকল প্লে চাউণ্ডত ক্লিক কৰাৰ লগে লগে মোৰ মোবাইলটো ইয়াত প্লে অফ হৈ যায় অন হৈ যায় প্লে চাউণ্ডত ক্লিক কৰাৰ মোৰ মোবাইলটো কিন্তু বাজি আছে তো এইটো চাইলেণ্ট কৰিলে বাজি থাকিব আৰু এটা কি আছে ডিচিভ ছিক্ৰেট ডিভাইচ বুলি এটা অপশ্যন দিয়া আছে আপুনি ইয়াত ক্লিক কৰিলে আপোনাৰ যিখন মোবাইল আছে এই মোবাইলটো আপুনি লকটো চেঞ্জ কৰিব পাৰিব আৰু লাষ্টত যিটো অপশ্যন দিয়া আছে ইয়াত আপুনি যদি ক্লিক কৰে তেনেহ'লে আপোনাৰ মোবাইলত যদি আপুনি যদি বেলেগ কাৰোবাৰ যদি আপোনাৰ মোবাইলটো বেলেগ কাৰোবাৰ হাতত যদি থাকে তেনেহ'লে এই লাষ্টত যিটো অপশ্যন আছে ইয়াত যদি আপুনি ক্লিক কৰে মানে আপোনাৰ মোবাইলটো বহুত ডকুমেণ্ট থাকে ন আধাৰ কাৰ্ড বহুত এটা বেছিক ডিটেইলছ থাকে এই বেছিক ডিটেইলছবিলাক কি হ'ব ৰেজিষ্টাৰ হৈ যাব আৰু সেই মানুহৰ মোবাইলৰ পৰা নাইকিয়া হৈ যাব যাতে কোনোবাই যদি দুষ্ট চক্ৰ যাতে এনেকুৱা কাম কৰিব বা আপোনাৰ ডকুমেণ্ট দি বেলেগ এটা কাম কৰিব নোৱাৰে তো এইটো বহুত বঢ়িয়া এটা এপ য'ত আপুনি ইউজ কৰিব পাৰে তো আজিলৈ ইমানে আছিলে আৰু আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু মই বহুতো আৰ্নিং ভিডিঅ' চাইছে আৰ্নিং ভিডিঅ' লৈ আহোঁ জববিলাক ভিডিঅ' লৈ আহোঁ বহুত ভিডিঅ' লৈ আহোঁ লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে আছিলে বাই বাই ভালে থাকা সকলো আশা কৰোঁ যাতে ভালে থাকে তো বাই বাই